আমাৰতো এইটো ভাওনাৰ ৰূপ হয়, এইটো আমাৰ ভাওনাৰ ৰূপ হয়। এই ৰূপটোকতো তেওঁলোকে ধ্বংস কৰি আছে। তেওঁলোকে ভাবিছে যে অসমৰ সমাজৰ লোকে এই বস্তুটো পইচাৰ কাৰণে ব্যৱহাৰ কৰে। ঠিক আছে মানিছোঁ বাৰু, কিন্তু এই ভাওনা সাজযোৰ পিন্ধি এইবোৰ কৰিব নালাগিছিল। কিন্তু তোমালোকে যে কম্পিটিশ্যনৰ নামত এইবোৰ কৰি আছে, মহাপুৰুষজনাৰ ভাওনা ভাগত তোমালোকে যে এইবোৰ কৰি কম্পিটিশ্যন বনাই থাকা, এইবোৰ আৰু কি তোমালোকৰ? তো সৰুতে আমি চাইছিলোঁ ৰামায়ণ মহাভাৰত, তোমালোকে দেখিছিলা। এইটো অকল অসমৰ সাজপাৰ নহয়, এইটো তোমাৰ গোটেই ভাৰতৰে হয়। তো নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৰে ভালেই চাগে। তো বন্ধুসকল আহা এতিয়া মেইন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মন কৰিবা ভিডিঅ'টো অকল এণ্টাৰটেইনমেণ্ট পাৰ্পছৰ কাৰণে বনোৱা হৈছে, কোনো যাতে গাত পাতি নোলোৱা। আৰু গাইছ আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, মানে আজি কেইদিনমানৰ পৰা এটা ভিডিঅ' এনেকুৱা ভাইৰেল হৈ আছে গাইজ, মানে 3জনমান মানুহৰ, মানে আমাৰ অসমৰ নহয় মানুহকেইজন, তো মানুহকেইজন বাহিৰৰ হয়। তো গাইজ তেওঁলোকে মানে আমাৰ ভাওনাৰ সাজপাৰ পিন্ধি তো ডনেশ্যন তুলি আছিল। তেতিয়া ডনেশ্যন তুলি থকাৰ সময়ত তো গাইজ দুজনমান খাৰ খোৱা অসমীয়াই ধৰি সিহঁতক কিছুমানে লঠিয়াইছে, কিছুমানে ভুকুৱাইছে, কিছুমানে থাপৰিয়াইছে। তো গাইজ বাহ কি অসমীয়া! তো বন্ধুসকল, অসমীয়া হিচাপে আমি ক'ব লাগিছিল যে সেই পোচাকযোৰৰ মূল্য কিমান। চোৱা চিলেকা অসমীয়াই সেইটো বুজাব নগৈ গাইজ মাৰপিটহে কৰিছে। নিজকে লাজ লাগিছে অসমীয়া বুলি ক'বলৈ এইখিনি হৈ যোৱাৰ পাছত। তো বন্ধুসকল অকল অসমতে দে এইটো সাজপাৰ পিন্ধে এইটো কথা নহয়। তো গাইজ এইটো বাহিৰতো চলে। তো গাইজ আমি সৰুতে চাব পাৰিছিলোঁৱেই টিভিত। তো গাইজ আমি, মোৰো মনত আছে, ময়ে গৈ লোকৰ টিভিত গৈ মহাভাৰত ৰামায়ণ চোৱা মানুহ। নামত আমাৰ সংস্কৃতিৰ নামত তো বন্ধুসকল এইটোৱেই হ'ল প্ৰকৃত অসমীয়া। ধৰ্মৰ নামত আমাৰ সংস্কৃতিৰ নামত। বন্ধুসকল যদি তোমালোকে চাই ভিডিঅ'টো ভাল পালা, লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিবা। আৰু মন কৰিবা যে ভিডিঅ'টো, তো এইটো গাইজ প্ৰথমতে ক'লোঁ ন। তো গাইজ আৰু যদি বেছি ভাল লাগে ন গাইজ, শ্বেয়াৰ কৰি দিবা প্লিজ গাইজ, শ্বেয়াৰ কৰি দিবা। গাইজ আজিলৈ ভিডিঅ'টো ইমানেই।